এভৰিৱান, কি খবৰ সকলোৰে? মোৰ খবৰ ভালে। মোৰ ইউটিউব চেনেল ভাগ্যশ্ৰী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আটা মাৰি আছোঁ, যিহেতু মই ভাত নাখাওঁ, ৰুটি খাওঁ আৰু মই ঘৰত অকলে আছোঁ। অকণমান আটা মাৰিছোঁ। আটাখিনি মাৰি ৰুটি বনাই লওঁ ৰ'ব। ভিডিঅ'টো চাই থাকিব। আটা মাৰা হৈ গ'ল। এতিয়া মই আলুখিনি ভাজি লওঁ ধুনীয়াকৈ। আলু ভাজিলোঁ, ৰুটি বনালোঁ ধুনীয়াকৈ। চাওঁ, শুকান ৰুটি আলু ভাজিলোঁ। এতিয়া খাই লওঁ। ভিডিঅ'টো চাই থাকক শেষলৈ। গাঁৱৰ পৰিৱেশ ধুনীয়া। ভাবিছোঁ আপোনালোকক অলপ দেখাই দিওঁ আমাৰ গাঁৱৰ পৰিৱেশটো। ৰাস্তাবোৰ চাওকচোন। ধুনীয়া এটা পৰিৱেশৰ মাজলৈ আহিছোঁ আৰু ভাবিছোঁ আপোনালোককো অলপ দেখাই দিওঁ। চাৰিওফালে কঠীয়া ৰুইছে, ধান হ'ব ইয়াতে। আৰু এইফালে চাওক কি ধুনীয়া বতাহ, এটা সৰু ৰাস্তা আৰু ধুনীয়া পথাৰৰ মাজে মাজে গৈ আছোঁ। আৰু এয়াই খুৰী আৰু মায়ে বেয়া কৰি আছে। কেমেৰাত আহিছেনে নাই এই দুজনীয়ে ধুনীয়াকে ভুই ৰুই আছে। চাওকচোন কি সুন্দৰ এটা পৰিৱেশ। ভিডিঅ'টো চাই ভাল পায় যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব।